নম্বৰ হৈছে সংগীতৰ মানে প্ৰয়োগ হৈছে। লভিতাত মোৰে জীৱনৰে সখা কৃষ্ণ গানটো নাই, গীতটো নাছিলে। এই গীতটো কাৰেঙৰ লগীৰ গীত, সেই গীতটো ইয়াত সংযোজন কৰা হৈছে। আবাহন থিয়েটাৰে মঞ্চস্থ কৰা লভিতা নাটকক লৈ সমালোচনা। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক আটাইকে আছামিজ ট্ৰেভেলাৰ 365লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখিছে যোৱা দুদিনমান ধৰি বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱে লিখা লভিতা এই নাটখন বিতৰ্কৰ মাজত সোমাই পৰিছে। আৰু এই নাটখন যেতিয়া প্ৰথম দৰ্শনী হৈছিল তেতিয়াই মই এই নাটখনৰ লগত জড়িত কলা কৌশলীসকলৰ কিছু বক্তব্য আপোনালোকৰ মাজলৈকে লৈ গৈছিলোঁ। আৰু এতিয়া কথাটো হ'ল, যি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছে তেখেতৰ পৰিয়ালৰ কিছু সদস্যই এই নাটখনৰ কিছু আখৰা দাঙি ধৰিছে। আৰু এই আখৰাসমূহ কিমান যুক্তিসংগত আৰু লগতে আপোনালোকে কি ভাবে, তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা নাট মঞ্চস্থ কৰাৰ আগতে এটা নাট্য দলৰ কেনেকুৱা ধৰণৰ দায়িত্ব থকা উচিত, তো আপোনালোকৰ মনৰ ভাৱখিনি আপোনালোকে জনাব। আৰু মই তেওঁলোকে কি কৈছে, কি ধৰণৰ ইয়াত আখৰা আছে, সেইখিনি মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। হৈছে যে তেওঁ নিজৰ নামত এখন লিখিছে। 2 নম্বৰ কথা হৈছে যে তাৰে কিছুমান ডায়লগ কিছুমান সলনি কৰিছে। আৰু সংলাপৰ ক্ষেত্ৰত নাটখনত কিছু আধুনিকীকৰণ কৰা হৈছিলে। আৰু সেইখিনি কৰা হৈছিলে মূলতঃ যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে আৰু নতুন দৰ্শকখিনিক আকৰ্ষণ কৰাৰ কাৰণে। তহঁতে কৰা খেতিৰ ধনেৰে মোৰ ভঁৰাল উপচি থাকিব লাগিব, কিন্তু মোৰ ছোৱালীজনীৰ বিয়াখন তোৰ ছোৱালীৰ বিয়া কি কৰিব লাগে? বিয়া কিবা মোৰ লগত হ'ব লাগে? হয়নি আছে মোৰ কি আছে? কিন্তু মই এজনীতে সন্তুষ্ট, কাৰণ এইদিনে মোক গৰম তেল আৰু বাহনি দি যিটো মালিচ কৰে বেলেগ কোনেও কৰিব নোৱাৰে। আৰু তহঁত কোপাই লাজ নাপাওঁ এই মুছলমান বুঢ়াটোৰ কথা মতে নাচিবলৈ? বিপদত পৰিলে ই চাবনে আমি চাম? এইবোৰ পেটৰ ভোকৰ কথা, আৰু ভোকৰ কোনো ধৰ্ম নাথাকে। ধৰ্মৰ নামতে শিক্ষিত মানুহখিনিক মিছাকৈ ওচৰতে একো লাভ নাই। বেছি কথা কৈ আছা তহঁতে। তহঁতক ঠাণ্ডা কৰিবলৈ এয়া চা, চহৰৰ পৰা কি মস্ত গুণ্ডা আনি থৈছো মই। বাহু কি চাই আছ? দেখুৱাই দিয়া তোৰ বাহাদুৰি। এইবোৰ খাটি খোৱা মানুহৰ হাত, এবাৰ গাত পৰিলেই চাফা। চোৱাচোন আছেনে গ'ল? 3 নম্বৰ হ'ল মই দেখাত যে ফ্লেগ টেগবোৰ সেই সময়ত তেনেকুৱা নাছিলে। এয়া চাওক, এই পতাকাখন ভালকৈ লক্ষ্য কৰক। এই পতাকাখন ভাৰতবৰ্ষৰ বৰ্তমানৰ পতাকাৰ লগত সম্পূৰ্ণ সাদৃশ্য আছে, কিন্তু লভিতা নাটখনত যিখন পতাকা দেখুওৱা হৈছিলে বা সেই সময়ত ভাৰতবৰ্ষৰ পতাকাখন সম্পূৰ্ণৰূপে বেলেগ আছিলে। আৰু আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলেও আপোনাৰ দেখা পাব। তো এই আখৰাটো দাঙি ধৰা হৈছে। আৰু নাটকখন কিছু আকৰ্ষণীয় কৰি তোলাৰ কাৰণেও কিছু সংলাপ আধুনিকীকৰণ কৰা হৈছে। আপোনালোকে এই শুনিলে গম পাব। তুমি মিলিটাৰী হৈ যুদ্ধ কৰি থাকিবা আৰু তোমাৰ ঘৰখনৰ মিলিটাৰী হ'লে মই কথাবোৰ ক'বলৈ সহজ, কিন্তু চিন্তিবোৰ কৈ থাকা। তাত মিলিটাৰী পোচাকবোৰ ওলমাই লৈছা আৰু সকলো কথাতে ইমান ভয় কৰি চলা। মই কিন্তু ইমান ভয় কৰি বা লাজ কৰি চলা ছোৱালী নহয় দেই। বাটে ঘাটে বল নেদেখিব পাৰোঁ, সময়ত কিন্তু গুলিটো মই ঠিকেই মাৰোঁ। লভিতাত মোৰে জীৱনৰে সখা কৃষ্ণ গানটো নাই, গীতটো নাছিলে। এই গীতটো কাৰেঙৰ লগীৰ গীত, সেই গীতটো ইয়াত সংযোজন কৰা হৈছে। এই যি গীতটি আছে মোৰে জীৱনৰ সখা কৃষ্ণ, এই গীতটি হৈছে কাৰেঙৰ লিগিৰিৰ। আৰু এই গীতটি যেতিয়া লভিতা নাটখন সংযোজন কৰা হৈছে তেতিয়া বহুত বিশিষ্ট ব্যক্তিয়ে অশান্তি প্ৰকাশ কৰিছে আৰু এই আখৰাটি দাঙি ধৰিছে। এয়াই আছিল কিছু আখৰা, যিবোৰ কাৰণত নাটখন কিছু বিতৰ্কৰ মাজত সোমাই পৰিছে। আৰু আপোনালোকে জনাব আপোনালোকৰ মন্তব্যসমূহ। আৰু ভিডিঅ'টি আজি ইয়াতে সামৰি মাৰিছোঁ। আৰু
অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আৰু আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' ভাল লাগিছে আপোনালোকে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ মনৰ কথাবোৰ ক'ব